নমস্কাৰ মোৰ চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি আলোচনা কৰিম কোনকেইটা পাচলি খালে আমাৰ হাড় কমজুৰি হোৱাৰ পৰা বচাই ৰাখিব পাৰি। ইয়াৰ প্ৰথম আহাৰটো হৈছে বেছিকৈ নিমখ আৰু চেনি থকা আহাৰ কেতিয়াও খাব নালাগে। এনে আহাৰে আমাৰ হাড় কমজুৰি কৰে। ইয়াৰ পিছৰটো হৈছে কোল্ড ড্ৰিংক, সোডা আৰু ড্ৰিংকছ কেতিয়াও সেৱন কৰিব নালাগে। এই কোল্ড ড্ৰিংকছ, সোডা থকা আহাৰ আৰু ড্ৰিংকছে আমাৰ হাড়বিলাক কমজুৰি কৰি ৰাখিব পাৰে। আনহাতে ধূম্ৰপান, মদ এইবিলাক কেতিয়াও খাব নালাগে, যিয়ে আমাৰ হাড় কমজুৰি কৰি ৰাখিব পাৰে। যদি ডায়েট কৰে তেন্তে সেই ডায়েটত সেউজীয়া শাক-পাচলি আৰু বাদাম অৰ্থাৎ নাটছ মিলাই খাব লাগে। এনেকুৱা আহাৰে আমাক হাড় মজবুত ৰখাত সহায় কৰে। তাৰোপৰি হাড় মজবুত কৰি ৰাখিবৰ কাৰণে ৰেগুলাৰ ব্যায়াম অৰ্থাৎ এক্সাৰচাইজ কৰিব লাগে আৰু নিতৌ দৌৰিব লাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।